তো গুড মৰ্ণিং এভৰিৱান। গুড মৰ্ণিংটো নহয়, গুড ইভিনিঙেই হৈছে, তথাপিতো গুড মৰ্ণিং। আৰু আজি মই মোৰ এই ৰেডমি নোট 10টো আজি ভ্লগ টেষ্ট কৰিম। চ' শেষলৈ ভিডিঅ'টো চাই থাকক, ভাল লাগিব আৰু লাইক কৰি দিয়ক। তো বৰ্তমান গণেশগুৰি আহি পালোঁ। মই ইউজ কৰি আছোঁ মোৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো। তো ফ্ৰণ্ট কেমেৰাটোৰ কোৱালিটি আপোনালোকে গম পাইছে কেনেকুৱা। আগৰ ভিডিঅ'টো ইউজ কৰিছোঁ, এতিয়া বেক কেমেৰাটো দি একবাৰ ভিডিঅ'টো চাই লওক, ভিডিঅ'টোৰ কোৱালিটি কেনেকুৱা। তো ছুইচ 3, 2, 1। তো এতিয়া আমি ছুইচ কৰিলোঁ বেক কেমেৰাত, আৰু বেক কেমেৰাৰ কোৱালিটিটো এতিয়া চাই আছে। তো ভালে, মোক ভাল লাগিছে কোৱালিটিটো, আগৰ মোবাইলটোতকৈ ভালে কোৱালিটি। আৰু এতিয়া ইউজ কৰি আছোঁ মোৰ ফেভৰেট ৱাইড এংগেল। তো ৱাইড এংগেলটো বহুত ভাল লাগে মোৰ। মই বেছিভাগতে মানে মোৰ ফেভৰেট আৰু ওৱান অফ ফেভৰেট বস্তুটো ৱাইড এংগেল, মানে ওচৰত ৰাখিও মানে দূৰৰ বস্তু দেখাব পাৰি, ভাল লাগে। বাকী কোৱালিটিও ভাল, ইমান বেয়া নহয়, চলি যায় আৰু। তো এই মোবাইলটোৰ মোক নেক্সট এটা ফিচাৰ্ছ টেষ্ট কৰিব মন আছে, সেইটো হৈছে নাইটটো, মানে নাইট ভিডিঅ' কোৱালিটি কেনেকুৱা হয়। তো মই যোৱাকালি অলপ শ্বুট কৰিছিলোঁ, সেইটো চাই লওঁ অলপ। ভ্লগ এটা বনালে ইমান মানুহ চাই থাকে, চাৰিওফালৰ পৰা মানুহ চাই থাকে, এই ল'ৰাটো কি কৰি আছে, পাগল হৈছে নেকি, মোবাইলৰ লগত কথা পাতি আছে। তো সিহঁতে কি জানে যে ভ্লগিং নামৰ কিবা বস্তু আছে। চ' আমি সেইবোৰ দেখি লাভ নাই, আমি আমাৰ কাম কৰিব লাগে, আমি ভিডিঅ' বনাব লাগে, আমি বনাই থাকিম। চ' বাকী ভিডিঅ'ৰ কথা কওঁতো, ভিডিঅ' আপোনালোকে কোৱালিটি চালে ভাল, মই ভালে লাগিছে মোক। এতিয়াও মই যোনটো বেক কেমেৰা দি কৰিছোঁ, বেক কেমেৰাৰ কোৱালিটি বঢ়িয়া হয়, ডেপথ অফ ফিলো আহে, আপোনালোকে চাই আছে। চ' অভাৰঅল ভাল লাগিছে, বঢ়িয়া হয়। এণ্ড্ৰইড 11 হয়, অলপমান কিছুমান অলপ কামত অলপ ছিকিউৰিটিত এতিয়া অলপ মানে এণ্ড্ৰইডে অলপ কি কৰি আছে। চ' এণ্ড্ৰইড 11, 12 এইবোৰত অলপ কিবা যদি মোৰ এপ ডাল নকৰে তেতিয়া অলপ প্ৰব্লেম হ'ব পাৰে। একদম স্মুথ হয়, টেনশ্যন নাই, লৈ ল'ব পাৰে। আৰু ভিডিঅ'টো চাই যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰি দিয়ক, আৰু কি ভাল লাগিছে কমেণ্টত জনাওক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, বাই।